টকানো কাক নালাগে, টকাটো চবকে লাগে। মই আজি টকা ঘটা কিটিপ এটা শিকাইছোঁ শুনা দেই। সেইদিনা মানে কি হ'ল, মানুহ হিচাপে নহ'লে কেতিয়াও টকা ৰাখিব নোৱাৰে। সেইদিনা মই নগাঁৱৰ পৰা ধিং মাত্ৰ 30 কিলোমিটাৰ, আকৌ নগাঁৱৰ পৰা ৰিটাৰ্ণ 30 কিলোমিটাৰ, 60 টকা, মানে 60 কিলোমিটাৰ। 60 কিলোমিটাৰ আপ এণ্ড ডাউন 100 টকা। মই গ'লোঁ 50 টকা দি, কিবা এটা কামত গ'লোঁ, অফিচিয়েল কামটো কৰিলোঁ, কৰি উভতি আহিলোঁ। মোৰতো হঠাৎ ধিঙত আহি মনত পৰি গ'ল, বা এই মনালিছা নামৰ এখন হোটেল আছিল, তাত মই 40 টকা কিবা খালোঁ, 50 টকা এটা দিলোঁ, 10 টকা ৰিটাৰ্ণ মানে থাকি গ'ল। সিটো মোক ৰিটাৰ্ণ দিব নোৱাৰিলে। এনেকুৱা খং উঠিছে, যদি এই 10 টকাটো মই আনিব নোৱাৰোঁ তেনেহ'লে প্ৰত্যেকটো টকাৰে হিচাপ লাগিব জীৱনত ধনী হ'বলৈ। মই কি কৰিম? খং উঠি গ'ল, ধিং পালোহি, প্ৰায় 10 টকাটোলৈ মনত পৰিল। মইতো আকৌ 50 টকা দি পেলাই উভতি ৰিটাৰ্ণ গুচি গ'লোঁ, নগাঁও পালোঁগৈ। সেই 10 টকাটো এনেকুৱা দম দিছোঁ, তহঁতে জীৱনত কিয় ইমান ভুল কৰ, আৰু এনেকৈ ভুল কৰিলে কাষ্টমাৰ মাৰি মাৰি খাবলৈ আহিছে নেকি? সিটো মোক 10 টকা ঠাইত 20 টকা দিলে। দাদা আপুনি ধিঙৰ পৰা আহিছে, মোৰো বিৰাট লাভ হৈ গ'ল, 10 টকা ঠাইত 20 টকা পালোঁ। কিন্তু পিছত আহি ঘৰত ভাবিছোঁ, বা ময়োতো কম নহয় দেই, আকৌ 100 টকা ভৰি 10 টকাত 20 টকা আনিছোঁ।